নমস্কাৰ অসমবাসী ৰাইজ, মই এটা স্ক্ৰীনত ভিডিঅ' লগাই দিছোঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাব, চাই আপোনালোকৰ মতামত জনাব। তো আজি আমাৰ জুবিন দা ঢুকাইছে, তাৰ দেউতা নেকি মই নাজানো, বাট মোৰ আজি বহুত ভাল লাগি আছে, কিয়নো ছোৱালীবিলাক একেবাৰে পাগল আছিল জুবিন দাৰ কাৰণে। আজি মই বহুত হেপী যে জুবিন দা মৰিছে, বাহ ভাল লাগি আছে পুৰা। আজি মোৰ টোপনিটো বহুত ভাল হ'ব। এইজন এজন হ'ল দানৱ। দানৱ বুলি এইকাৰণে কৈছো যে এনেকুৱা মানুহক দানৱ ৰূপতে গণ্য কৰা হয়। ই মানুহৰ ৰূপত কেতিয়াও গণ্য কৰা নাযায়। ইয়াক ই পাখণ্ডৱ দানৱ হয়। এনেকুৱা মানুহ কেতিয়া জন্ম হয়? দানৱ পাখণ্ড মাক দেউতাকৰ কৰ্মৰ ফলত, মাক দেউতাকৰ পাপৰ ফলত, হয়তো মাক দেউতাকৰ কিবা মিষ্টেকত ই জন্ম পাইছে। সেইটো কি মিষ্টেকত জন্ম পাইছে আপোনালোকে গমেই পাইছে, মই আৰু নকওঁ। এইটো মাক দেউতাকৰ মিষ্টেকত জন্ম হোৱা। ইয়াক জন্ম দিম বুলি জন্ম দিয়া নাছিলে, সেইকাৰণে ই এনেকুৱা চুতীয়া হয়, ই দানৱ হয়। ভিডিঅ'টো এনেকে শ্বেয়াৰ কৰক যাতে অসমবাসী ৰাইজে গোটেই গম পায় ই যে এজন দানৱ হয়, আৰু যাতে পুলিচ প্ৰশাসনৰ ওচৰত যায়, পুলিচ প্ৰশাসনে যাতে উচিত ব্যৱস্থা লয় ইয়াৰ ওপৰত। এনেকুৱা দানৱ বিলাক আমাৰ অসমত থাকিলে অসম ধ্বংস হৈ যাব, ৰহতলৈ যাব। এনেকুৱা মানুহে উচিত ব্যৱস্থা পাব লাগে, শাস্তি পাব লাগে। ইয়াক যাতে অসমবাসী ৰাইজে য'তে যাতে পায় ইয়াক যাতে নেংটা কৰি দৌৰাই দৌৰাই কোবাই। এনেকুৱা পখুণ্ড দানৱ মাক দেউতাকৰ মিষ্টেকত জন্ম হোৱা মানুহ আমাক নালাগে অসমত। কুকুৰ হয় ই, ইয়াক কি কম, ভাষাবিহীন। ইয়াক যে পালে এনেকুৱা পিটিলো হয়, ভাষা নাই আৰু কি কম আৰু ৰাইজ। আমি জুবিন দাৰ কাৰণে ইমান পাগল হৈ মৰিছো, আজি ৩-৪ দিনে ভাত নাই, পিয়াহ নাই, শকত আছো, মন বেয়া। আৰু এই পাখণ্ডৱ বিলাকে এনেকুৱা কমেন্ট কৰে, এনেকুৱা মন্তব্য ইউজ কৰে, এনেকুৱা মন্তব্য দিয়ে। মানুহৰ ৰূপত পৰে জানো ই? দানৱ কুকুৰ হয়। মাক দেউতাকে ভাল শিষ্টাচাৰ দিয়া নাছিল, মাক দেউতাকে ভালকে পঢ়োৱা শুনোৱা নাই, ভাল ব্যৱহাৰ সংস্কাৰ দিয়া নাই। মাক দেউতাকো এনেকুৱা আছিল চাগে, অভাৱত জন্ম হোৱা কুকুৰৰ পোৱালি।